নগৰ খ্ৰাইষ্টজ্যোতি স্কুলত ৰেগিঙৰ বলি এজন ছাত্ৰ পুনৰ ৰাজ্যত ৰেগিং কাণ্ড কথমপি প্ৰাণ ৰক্ষা নৱম শ্ৰেণীৰ ছাত্ৰ সেউজ প্ৰতিম গায়নৰ একেখন বিদ্যালয়ৰে দশম শ্ৰেণীৰ ছাত্ৰৰ দলবদ্ধ আক্ৰমণ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ লোহাৰ ৰড কম্পাছেৰে আক্ৰমণ সেউজ প্ৰতিমক আক্ৰমণ প্ৰতিহত কৰিবলৈ যোৱা শিক্ষক শিক্ষয়িত্ৰীকো মাৰপিট কৰাৰ অভিযোগ উদন্ত ছাত্ৰৰ দলটোৰ সেউজ প্ৰতিমাৰ পিতৃ মাতৃ আৰক্ষীত কৰ্মৰত আক্ৰমণকাৰী ছাত্ৰৰ দলটোৰ কেইবাজনকো চিনাক্ত কৰি ইতিমধ্যে খ্ৰাইষ্টজ্যোতিৰ পৰা বহিষ্কাৰ কৰা হৈছে ইতিমধ্যে খ্ৰাইষ্টজ্যোতি বিদ্যালয় কৰ্তৃপক্ষ আৰু আক্ৰমণৰ বলি হোৱা ছাত্ৰজনৰ পিতৃ মাতৃ কাষ চাপিছে আৰক্ষীৰ এই ঘটনা এতিয়া সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ পিজপি আছে গোটেই শিক্ষক কেইজনৰ অস্থিৰ অৱস্থা তাৰমানে তেওঁলোক বিপদত পৰা নিচিনা দেখাইছে আৰু মোক তাৰপিছত মই বোলো ছাৰ কওকচোন এতিয়া কৈছে বোলে হেৰি নহয় ল'ৰাটোক আজি এনেকুৱা অত্যাচাৰ কৰিছে মোৰ স্কুলৰ 4জন ল'ৰা মানে কি মই আগৰ পৰাই ৱাৰ্ণ কৰি থাকোঁ অলৰেডি মই সিহঁতক ছাছপেণ্ডেই কৰিলোঁ সিহঁতক মই এক্সাম দিব নিদিওঁ আৰু আপুনি ল'ৰাটো এতিয়া লৈ যাওক মই গাড়ী এখন দিম ট্ৰিটমেণ্টটো কৰাওকচোন আপুনি মোৰতো মানে মাত হেৰাই গ'ল ট্ৰিটমেণ্টটো কৰাওক মই তেতিয়া তাক পিটিকি তেতিয়াহে চাইছোঁ দেখিছোঁ যে সি কৈছে কম্পাছ চম্পাছ দি মাৰিছে ৰড দি মাৰিছে মাথাত কণ্টিনিউ ঘোচা মাৰি আছে টেমুনা উঠি গৈছে পানী স্কুলৰ ষ্টুডেণ্টে ই 9ত সিহঁতি 10ত তাৰপিছত আৰু গাড়ী এখন দিলে দিলীপ ছাৰ বুলি এজন আছিলে কম্পিউটাৰ তেওঁকো পঠালে তাৰপিছত মাৰ্চিলৈ লৈ গ'লোঁ এই মাৰ্চিত গৈ পেলাই আপোনাৰ ডক্টৰক দেখাওঁতে তেওঁলোকে 4টামান পৰীক্ষা কৰিব দিছে সেইখিনি কৰিলোঁ মাকে স্কুটি লৈ লক্ষীনগৰৰ পৰা আহি থাকোঁতে 3জনমান ল'ৰাই বোলে এতিয়াহে কৈছে মানে ৰখাই দিলে ভয়তে গাড়ীখন তাৰপিছত 3জনমান ল'ৰাই খেদি এই কি বুলি কয় বাইক লৈ তেওঁক পিছা কৰিছে একদম উল্টা পুল্টা চলাইছে নাজানো আগৰ পৰা একো নাই বুলি কৈছে নহয় সি একো নাই এইটো মানে কি ই নামাতে হেনো সিহঁতি মানে ধৰক এই আগৰ যেনেকৈ কলেজত ছিনিয়ৰক গুড মৰ্ণিং বুলি ক'বলৈ বা কিবা ৰেগিং টাইপটো এতিয়া পুনৰাবৃত্তি হৈছে আমিওতো হয় খ্ৰাইষ্টজ্যোতি সেৱা আমিওতো আগতে কলেজত তেনেকৈ ছিনিয়ৰবিলাক কওঁ এতিয়া জেনেৰেশ্যন লৈ পেলাই আজিকালি ল'ৰা ছোৱালী আপোনাৰ ঘৰত আলহী বহি থাকিলেও বহুত ল'ৰা ছোৱালীয়ে নকয় আংকুল ক'ৰ পৰা আহিছে পানী খাব নেকি কয় জানো আগতে আমাৰ দিনতহে আছিলে সেইবিলাক আৰু ল'ৰাটোৱে এনেও কথা কম কয় আমাৰ ল'ৰাটোৱে তাৰমানে ৰেগিং টাইপৰ তাৰপিছতে আপোনাৰ এই যে অভিনীলৰ মানে তেনেকুৱা এটেম্পটো মাৰ্ডাৰ মানে আৰু তাৰ মেইনলি 4জনক সি চিনি পাইছে আৰু 15জনমান সোমাই স্কুলৰ ক্লাছৰ দৰ্জাখন বন্ধ কৰি দিছে আউট মানে শিক্ষক যাতে তাক মানে হেৰি ৰেস্কিউ যাব নোৱাৰে তথাপিও শিক্ষকে দৰ্জা হেঁচি কৰি যাওঁতে বাইদেউগৰাকীক এক্সৰ আৰু শিক্ষক দুজনক দুঘোচা লগাই দিছে অপমানিত হৈ গুচি আহিছে কাৰণ ল'ৰাটোৰ ট্ৰিটমেণ্টটোহে মোৰ মেইন ল'ৰাটো বচাব লাগিব যথেষ্ট ভয় খাইছে বহুত ভয় খাইছে আৰু সি মানে কি এজমেটিক ট্ৰাবল আছে তাক মই গুৱাহাটীত ট্ৰিটমেণ্ট কৰি যেনে তেনে সপ্তাহটোত 3 দিন মই স্কুল পঠাওঁ বাকী 4টা টিউশ্যন দিছোঁ 4টা মই টিউশ্যন দিছোঁ ঘৰতে